প্ৰকৃতিৰ বিচিত্ৰ মায়াজালৰ অধিষ্ঠাত্ৰী মই। মোৰ প্ৰতিটো প্ৰভাতৰ আৰম্ভণি হয় লক্ষ লক্ষ বিহংগৰ সুৰৰ লহৰেৰে, আৰু নিশাতেও ৰঙীন হৈ পৰে জোনাকী পৰুৱা জাকৰ পোহৰৰ মায়াজালেৰে। মই দিহিং পাত্তাই কৈছোঁ। এই শুনিছনে নাই? কাটি যা এফালৰ পৰা, ভাঙি যা। ইয়াত কয়লাৰ উদ্যোগ হ'ব, কয়লাৰ। অ'কে ছাৰ। ঐ জেচিবি লৈ আন, ভাঙি যা সকলো, একো নেৰিবি। চোৱা, আমি থকা গছ গছনিবোৰ কেনেকৈ ভাঙি দিছে চোৱা। বোলা মাইনা, আমি বেলেগলৈ গুচি যাওঁ বোলা। মা, এই কণীকেইটা কি কৰিবা? মোৰ এই কণীকেইটাৰ পৰা আৰু পোৱালি নোলাব। সিহঁতে আমাৰ সেউজীয়া ধৰণীৰ সূৰুজৰ পোহৰ নেদেখিব। বোলা, আমি বেলেগলৈ যাওঁ। কিয় কাটিছ আমাক? কি কৰিলো আমি গছবোৰেচোন নিজৰ মতে ক'তো যাবও নোৱাৰো। সেইজোপা নাকাটিবি, সেইজোপা নতুনকৈ ৰোৱা গছৰ পুলি। নেকাটিবি, নেকাটিবি। মোক এৰি দে, মোক এৰি দে। মোৰতো গোটেই গছৰ পুলিবোৰ কাটি শেষ কৰিলে। মোক এৰি দে। এই শুনিছনে নাই? কাটি যা এফালৰ পৰা, ভাঙি যা। ইয়াত কয়লাৰ উদ্যোগ হ'ব, কয়লাৰ। বাবা, বোলা আমি যাওঁ ইয়াৰ পৰা। আমাৰ সুখ দুখ দেখিব নোৱাৰা মানুহকেইটাই আজি আমাক আকৌ একাষৰীয়া কৰিলে। বোলা বাবা, যাওঁ ইয়াৰ পৰা। চাওঁ তোৰ ভাইৰটো ক'ত? তাক মান গৈচোন, যা সোনকালে যা। মা, অ' মা, মই নাযাওঁ ইয়াৰ পৰা। মা, মই নাযাওঁ। সৌৱা শুনিছনে? আমাৰ মৰণৰ আগজাননী। বোলা বাবা, বোলা, জেদ নধৰিবা, আমি বেলেগলৈ যাব লাগিব। অত্যাচাৰ, অনাচাৰ, ধ্বংসলীলা,
মোৰ হাবিত আজি মই নিজেই সুৰক্ষিত নহয়। বনৰ ৰজা হৈও মই মোৰ নিজৰ ঘৰখনক বচাব পৰা নাই। সেই গছ বন চৰাই চিৰিকটি হাতী বাঘ মোৰ মৰমৰ দিহিং পাতকাই, মোক ক্ষমা কৰি দিয়া তোমালোকে। আজি মই বনৰ ৰজা হৈও তোমালোকক ৰক্ষা কৰিব নোৱাৰিলোঁ। লাহে লাহে ধ্বংস কৰা প্ৰকৃতিৰ এই ৰম্যভূমি, পলে পলে সৃষ্টি কৰা জীৱকুলৰ ধ্বংসলীলা, গঠন কৰি যোৱা আমাৰ আমোদৰ বাবে উদ্যোগ আৰু কল কাৰখানা। হে মহাৰাজ, ইয়াৰ পৰিত্ৰাণ দিয়ক আমাক। প্ৰভু, আমাক ইয়াৰ উপায় দিয়ক। ইয়াৰ একমাত্ৰ উপায় কেৱল এজনেই দিব পাৰিব। সেইজন হৈছে স্বয়ং বন দেৱতা। আহা, আমি সকলোৱে মিলি বন দেৱতাক কওঁ। আমি দিহিং পাটকায়ে কৈছো, প্ৰভু ৰক্ষা কৰা। প্ৰভু আমাক ৰক্ষা কৰা। মৰণৰ দিন চমু চাপে ঘনে ঘনে, মূৰ্খৰ সীমা চেৰাই জ্ঞানৰ অন্ধ মানৱৰ অন্ধকাৰ আজি নিচেই কাষত। তোমালোক চিন্তিত নহবা, মই সদায় দিহিং পাটকাইৰ লগতেই আছো। মানৱ জাতি আজি নিশেষৰ দিশে। হে প্ৰভু, মানুহক সুমতি দিয়া, পৃথিৱীক ৰক্ষা কৰা দয়াময়।